Hello guys, welcome to my YouTube channel. অসমীয়াত ক'বলৈ গ'লে স্বাগতম বন্ধুসকল। তো আজি যেহেতু বিশ্বকৰ্মা পূজা, তো আমি ভাবিলোঁ অলপ ফুৰিব যাওঁ। তো আছে পিছফালে লগৰ দুটা আছে, দেখিছে চাগে বাইকত উঠি আছে। তো আজি যাম জেগালৈ বেয়া ধুনীয়া ঠাই, শ্বিলং চেৰাপুঞ্জী সদৃশ্য ঠাই অলপ দেখিব ধুনীয়া। একদম আজি ধামাকা ব্লগ বনিব। তো ভিডিঅ'টো চাই থাকিব একেলগে। সেয়া বৰ্তমান পাইছোঁ সোণাৰী টাউন। সোণাৰী টাউনৰ পৰা অলপ যাব লাগিব। সেয়া হ'ল সাপেখাতি চাৰিআলি। এইফালে যায় আপোনাৰ সাপেখাতি মেইন যিখন চাৰিআলি বা তিনিআলি টাউন বুলি কয় এইফালে। তো আমি যাম এইফালে ৰাইট চাইডে, ঠিক আছে। তো জেগাডোখৰ দেখি চাগে গমেই পাইছে আমি ক'লৈ গৈ আছোঁ। তো আমি গৈ আছোঁ বৰ্তমান অৰুণাচল প্ৰদেশৰ লংডিং, ঠিক আছে। তো লংডিং যিখন চেক গেট আছে অৰুণাচললৈ যোৱা কানুবাৰী চেক গেটত এতিয়া সোমাবলৈ দিয়ে নিদিয়ে আমি গম পোৱা নাই বৰ্তমান। তো আগতেও দুদিন আহিছোঁ, দুইবাৰ আমাক ঘূৰাই পঠিয়াইছে। তো আজি আকৌ এবাৰ আহিছোঁ, যদি সোমাবলৈ দিয়ে সোমাম, দেখাম ইয়াৰ যিটো ভিউ আছে, যিটো ভিউ ধুনীয়া একদম আপোনাৰ শ্বিলং চেৰাপুঞ্জী টাইপ অলপ চলীয়া জেগাডোখৰ। তো দেখাম আপোনালোক, ভিডিঅ'টো চাই থাকিব। তো আগত আছে কানুবাৰী চেক গেট, দেখিব পাইছে গাড়ী চাড়ী ৰখি আছে। এতিয়া সোমাবলৈ দিয়ে নিদিয়ে সেইটোৱে গম পোৱা নাই। তো গৈ চাওঁ এবাৰ, যদি সোমাবলৈ পাওঁ ভাল কথা, যদি সোমাবলৈ নাপাওঁ আকৌ ঘূৰি আহিব লাগিব। এতিয়া ঠিক নাই আগলৈ যাবলৈ পাওঁ নে নেপাওঁ, নে ৰখাই থৈ দিয়ে। তো আজি সেতি আমাৰ তিনিদিন হ'ল লংডিং আহিবলৈ বিচাৰি আছোঁ, কিন্তু আজিও যাব নোৱাৰিলোঁ। চেক গেটৰ পৰা আমাক ঘূৰাই পঠিয়াল। যদি কিবা অকেজন থাকে, অকেজনত দিনত মানে যাবলৈ নিদিয়ে। যদি অফ দিন থাকে, ধৰি লওক অফিচিয়েল যিটো ডে থাকে, তেনেকুৱা টাইপত আহিলে আপুনি যাব পাৰিব। কিন্তু আজি যিহেতু বিশ্বকৰ্মা পূজা হৈ গ'ল, তো তেওঁলোকে যাব দিয়া নাই। মৰ্ণিং যেতিয়া ৰাতিপুৱা আছিলে, ৰাতিপুৱা সময়ত যাবলৈ দিছিলে, কিন্তু আমাৰ এতিয়া পিছবেলা হৈ গ'ল। তো যাব নিদিলে। তো ইয়াতে লোকেল মানুহজনে সুধিলোঁ যে তেওঁ ক'লে এইফালে শ্বৰ্টকাট এটা আছে। তো শ্বৰ্টকাটটো ফালেদি আহিলোঁ, খালি ৰাস্তাটো অলপ বেয়া। তো আহিলোঁ শ্বৰ্টকাট হৈ। মুঠতে আজি লংডিং যামেই বুলি ভাবি আহিছোঁ আৰু মনতে গোটেইকেইটা পূৰা উৎসাহ লৈ লংডিং যামেই আজি। বুলি গেটত খাব লাগিব। তো গৈ চাওঁ, যদি ভালে কুশলে যায় ভিডিঅ'টো নিশ্চয় আপলোড হ'ব। তেতিয়া যদি বেয়াকৈ যায় তেতিয়া ভিডিঅ'টো আপলোড নহ'ব আৰু। তো যিমানখিনি পাৰোঁ দেখাই যাব আপোনালোকক। আজি শ্বৰ্টকাট মাৰি জীৱনত প্ৰথম আহিছোঁ, এনেকৈ এইফালে হোৱা নাই আগতে। তো চাওঁ আগতে কি হয় কি নহয়। সোমাই গ'লোঁ অৰুণাচল প্ৰদেশৰ ভিতৰত। এতিয়া নাজানো পিছলৈ কি বা হয় কি নহয়, চাই থাকিব। যিমানখিনি পাৰিছোঁ দেখাই গৈছোঁ আৰু। লংডিং চাবলৈ মোৰো হেঁপাহ। ফটো চটো দেখিছোঁ, বহুত ধুনীয়া লাগে ঠাইখন। গোটেইখিনি ইয়াত অফিচে আছে লংডিঙৰ। যিটো ৰাস্তাত আহিছোঁ চবফালে কিনাৰে কিনাৰে অফিচ, মানুহৰ ঘৰ। চেষ্টা কৰিছোঁ যাবৰ কাৰণে, যদি পাৰোঁ দেখাই যাম আগলৈ। এইফালে আছে গেট, আকৌ পুলিচে নাপালে হৈছে, চিধা যাম এতিয়া। ফাইনেলি যেনে তেনে আহি পালোঁহি লংডিং। অৰুণাচল বৰ্ডাৰত সোমালোঁ। ইয়াৰ পৰা লংডিং আছে আপোনাৰ 47 কিলোমিটাৰ। তো চাওঁ যিমানখিনি পাৰোঁ গৈ থাকোঁ, দেখাই যাম ধুনীয়া সুন্দৰ ঠাইবোৰ। দেখাই আছোঁ আপোনালোকক, মানে কি ইয়াৰ নেচাৰটো বহুত ভাল। অৰুণাচল বুলি ক'লে মানে এনেকুৱা এটা ঠাই য'ত আপোনালোক যদি শ্বিলং যদি গৈছে, শ্বিলঙৰ যিটো একা বেকা ৰাস্তা ছেইম টু ছেইম ৰাস্তা ইয়াত অৰুণাচলৰ লংডিং যোৱা ৰাস্তাটো, ঠিক আছে। তো যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনাক, নেচাৰটো দেখাই আছোঁ। তো আমি আহিছোঁ ইয়াত দোকানখন সোমাই অলপ ঠাণ্ডা চাণ্ডা কিবা এটা খাই মেলি যাম আৰু ধুনীয়াকৈ। আমি যাম এতিয়া লংডিং ইয়াৰ পৰা 30 কিলোমিটাৰমান আছে চাগে। লংডিং আছে ইয়াৰ পৰা 30 কিলোমিটাৰ লংডিং টাউনলৈকে। তো মানে বহুত ধুনীয়া ঠাই, যদি আহে মানে কি ভাষাই বুজাব পৰা নাই, ইমানে ধুনীয়া।
অসমতকৈ মানে প্ৰায় ধুনীয়া, ৰাস্তাবোৰ বহুত ধুনীয়া, একদম পূৰা চিকচাক হৈ আছে। তো যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক। তো আমি লংডিং এতিয়াও মেইন টাউন পোৱাগৈ নাই, আৰু আছে আপোনাৰ 11 কিলোমিটাৰ, ঠিক আছে। তো মানে কি মাজতে ৰখিলোঁ, ৰাস্তা কিনাৰতে দলং এখন আছে, তলতে ধুনীয়াকৈ পানীখিনি পৰে যে শিলৰ মাজে মাজে। তো দেখাম আপোনালোকতো, মানে কি পৰিৱেশটো বহুত ধুনীয়া, পৰিৱেশটো বহুত ধুনীয়া। তো মানে কি ক'ম, মানে বুজাব পৰা নাই, ইমানে ধুনীয়া ঠাই। চাৰিওফালে মানে প্ৰকৃতি সৌন্দৰ্যৰে ভৰপূৰ, গছ গছনি চাৰিওফালে। এইখনে নদীখন, সৰু সুৰা নদী, আৰু আছে আগলৈ যাবলৈ, আৰু আছে আপোনাৰ 11 কিলোমিটাৰ, ঠিক আছে। তো মেইন টাউন পাম, মেইন টাউন পাই দেখাম আপোনাৰ টাউনখন কেনেকুৱা। তো যিমানখিনি পাৰোঁ দেখাই আছোঁ। ফ্ৰেছ হৈ মিলি আকৌ যাম। কি হ'ল লগৰ বিদ্যুৎজ্যোতি লোহা, বেদান্ত, আৰু কালিদাস, ইয়াৰ অৰিজিনেল নাম কি মই নাজানো ভালকৈ, পুতুল, সুখম, ঠিক আছে। তো আমি আহিছোঁ 6টা। তো আহিলোঁ বিশ্বকৰ্মা উপলক্ষে অলপ ফুৰিবলৈ আহিলোঁ, কি লংডিঙৰ ফালে আহিলোঁ। তো যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যাম আমি লংডিং মেইন টাউন। ইয়াৰ পৰা আছে আৰু 11 কিলোমিটাৰ, 10 কিলোমিটাৰ আছে, আৰু 10 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু লংডিঙলৈকে। আগলৈ দেখাই যাম, চাই থাকিব। আমি আহিছোঁ ঠিক আছে, ৰাস্তাত দেখিব পাইছে, গম পোৱা নাই। আমি আহিছোঁ ঠিক আছে, সেইফালৰ পৰা আমি পাইছোঁ ইমানটো ওপৰ। তো আৰু আছে অলপ যাবলৈ, আৰু 5 কিলোমিটাৰ আছে যাবলৈ লংডিং মেইন টাউনলৈ, ঠিক আছে। তো মানে ভিউটো বহুত ধুনীয়া, মানে ক'বলৈ মানে ভাষা নাই, এনেকুৱাই ধুনীয়া ভিউ। আপোনালোকে যদি আহে নিশ্চয় দেখি পাব তেনে যিবোৰ ৰাস্তা আছে, ইমান ধুনীয়া ৰাস্তা, আৰু যিটো পাহাৰ আছে, যিটো মানে প্ৰকৃতিৰ সৌন্দৰ্যৰে পূৰা ভৰপূৰ, মানে ধুনীয়া ঠাই। আহিব পৰা আপোনালোকৰ ধুনীয়াকৈ চাই বৈ যাব পাৰিব। তো ভাই আমি ফাইনেলি পালোহি লংডিং, ঠিক আছে, যিখন লংডিং মেইন টাউন হয়। যিমানখিনি পাৰোঁ দেখাই আছোঁ লংডিং টাউন এখন ধৰি লওক, ঠিক আছে। এইফালে গোটেইখিনি বজাৰ আছে, চাৰিওফালে বজাৰ আছে, তাৰপৰা এইফালে আপোনাৰ শ্বপিং মল ধৰি লওক তেনেকৈ আছে বহুতখিনি। তো যিমানখিনি পাৰিলোঁ দেখালোঁ আপোনালোক ভিডিঅ'টোতে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ, জয় আই অসম।